আজি সিহঁতক ৰাতিপুৱা থ'ব যাব, দুপৰীয়াটো মই আনিব যাব লাগিব, সেইটোকে আৰু যাব। এওঁ ভূটানলৈ যাবলৈ ওলাল, হাত দিছোঁ আৰু বেয়া লাগিছে, কি কৰোঁ, উপায় নাই আৰু চাকৰিয়ে নিব। देश की रक्षा के लिए देश का वीर जवान। এয়া যাব ৰেডি হ'ল, বেগবিলাক লৈছে। এতিয়া ভূটানলৈ যাত্ৰা, নিউ পোষ্টিং। এতিয়া মই ভূটানৰ পৰা ধুনীয়াকৈ ক্লিপছবিলাক দেখাই থাকিম, চাই থাকিব আপোনালোকে। জয় শ্ৰী ডেইলি ব্লগ। ভূটানৰ নতুন নতুন ঠাইবিলাক আপোনালোকে যাব পাৰিব, তাতে কেনেকৈ যাব লাগিব কৈ দিম আৰু মই, চাই থাকিব দেই। অ'কে অ'কে, চাব তেতিয়াহ'লে জল্দি আহিব আৰু। আহিম যেতিয়া টাইম পাওঁ ন, যেতিয়া ছুটি পাওঁ, ভালকৈ থাকিলে হ'ল। আৰু তাৰ পৰা মই মানে দেখাই থাকিম ঠাইবিলাক ন, ভূটানৰ নতুন নতুন ঠাইবিলাক। এয়াও গ'লগৈ। সঁচা কথা ক'বলৈ মনটো খুব বেয়া লাগি আছে, কাৰণ আপোনালোকে জানে হাজবেণ্ড নহ'লে কাষত নাথাকিলে মানে বহুত দূৰত চাকৰি কৰিলে বহুত প্ৰব্লেম হয়, বহুতখিনি প্ৰব্লেম হয়। তাতে আকৌ বাচ্ছাকেইটা সৰু সৰু যে, গোটেইখিনি অকলে চম্ভালিব লাগে। সেইকাৰণে মানে বাচ্ছাৰ কথা বাৰু ঠিকে আছে, চম্ভালাৰ কথাটো ঠিকে আছে, কিন্তু মানে হ'লেও বেয়া লাগে মানুহজন কাষত নাথাকিলে। যিয়ে নহওক তেওঁক দেখুওৱা নাই আৰু বেয়া লগা বুলি, নহ'লে তেওঁৰ মনটো অকণমান বেয়া লাগিব যে। এতিয়া চাগে 1 মান্থৰ পিছতে আহে নে পূজাৰ টাইমতে আহে, সেইটো গম নাপাওঁ আৰু, তাৰ পিছতে আহে। সেয়াই আৰু কি ক'ম আৰু, যোৱাৰ পৰা মানে বিচনাতে বহি আছোঁ আৰু। অকণমান কাম আছিলে, কৰি ল'লোঁ। আৰু এতিয়া মানে কি আৰু, বাচ্ছাকেইটা অলপ পিছত আনিব যাবৰ হ'ব আৰু স্কুলৰ পৰা। ৰাতিপুৱাতো এওঁত মিষ্টাৰে থৈ আহিলে, এতিয়া আৰু মোৰ ডিউটি আৰু সিহঁতক অনা নিয়া। চ' অলপ পিছত যাম আৰু আনিবলৈ। এয়া মই ঘৰৰ পৰা ওলালোঁ বাচ্ছাকেইটা আনিবৰ কাৰণে। আজি বতৰটো ভাল, খোজকাঢ়ি আহিছোঁ। এয়া বাৰ্বিহঁতক লৈ আহিলোঁ। এতিয়া ভাত দিওঁ, ইহঁতক ভাত পানী দিওঁ, ড্ৰেছ চেছ সলাই।